মই কোন কি বৰ বেছি কৈ টাইম ওয়েস্ট কৰি নাথাকো যদি ভিডিওবোৰ চাই ভাল পায় তেন্তে প্লিজ কৈছো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰ্টিকেল 13 বহুতে বহুতো ধৰণত কৈছে আৰ্টিকেল 13 বিষয়ে ভয় লগা বস্তু একো নহয় গতিকে ভিডিওটো চাই থাকক যদি আপোনালোকে আৰ্টিকেল 13 কি নাজানে তথাপিও এই ভিডিওটো চাওক আপোনালোকৰ যদি ইউটিউব ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা অলৰেডি ইউটিউবত আপোনালোকে এন্ট্ৰি কৰিলে গতিকে এই ভিডিওটো আপোনালোকে চাই থাকক ইয়াত মই আৰ্টিকেল 13 বিষয়ে ভালদৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম আৰ্টিকেল 13 হৈছে ইউৰোপত লাগু কৰা এটা আইন আৰু হেতু খুব সোনকালে সকে ইন্ডিয়াটো আহিব কাৰণ বহুতো সং ফটো আমি গুগলৰ পৰা ডাউনলোড কৰি ইউজ কৰো আৰু বহুতো আমি থাম্বনেইলতো ইউজ কৰো ময়ো ইউজ কৰো আৰু আপোনালোকেও বহুতে ইউজ কৰে গতিকে সেইবোৰৰ কাৰণে ইউৰোপত যোনবোৰ কোম্পানী আছে মিউজিকৰ সেইবোৰে কমপ্লেইন কৰিছে যে আমাক এনেকুৱা ধৰণৰ ফটো বা মিউজিক ইউজ কৰিলে আমাৰ বহুতো লোকসান হৈছে গতিকে এই আইনটো আপোনালোকে আমাৰ কাৰণে প্ৰযোজ্য কৰক গতিকে ইউৰোপত এই আইনটো এতিয়া প্ৰযোজ্য কৰিছে আৰু ভয় লগা বস্তু একো নাই আমি মিউজিকৰ কাৰণে এনচিএস মিউজিক বহুত আছে গতিকে সেইবোৰ আপোনালোকে ইউজ কৰিব পাৰে লগতে ফটো আপোনালোকে ইউজ নকৰিলে হ'ল ওয়াৰ্ডবোৰ ইউজ কৰক যোনবোৰ কন্টেন্টত আপোনালোকে বনায় গতিকে সেইবোৰ ইউজ কৰিলে হ'ল আৰু ইণ্ডিয়াত যদি আহে ইমান টেনচন ল'বলগীয়া নাই কিয়া এটো আপোনালোকক ডাইৰেক্ট কোনো চেনেল ডিলিট হৈ নাযায় কোনো আপোনালোকে ভয় কৰিবলগীয়া কথা নহয় আপোনালোকক ইউটিউবে ইনফৰ্ম কৰিব যে আপুনি ফটো ইউজ নকৰিব বুলি তাৰ পাছতহে এটো হ'ব কোনো এটা চেনেলক তেনেকে ডাইৰেক্ট অফ কৰিব নোৱাৰে কাৰণ ইউটিউবৰ বহুতো ভাল ইউটিউবাৰে তেনেকুৱা গুগলৰ ফটো ইউজ কৰিছে মিউজিক ইউজ কৰিছে গতিকে তাক লৈ ইমান টেনচন ল'ব নালাগে আৰ্টিকেল 13 এটা ভাল আইন গতিকে আপোনালোকে টেনচন ল'বলগীয়া একো নাই আপোনালোকৰ একো নহয় গতিকে মোৰ ক'বলগীয়া ইমানখিনি আছিল যদি ভিডিওটো চাই ভাল পালে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব